होने वाला है अभी खाना खाने वाला है। आज कुछ स्पेशल है क्या? हाँ, आपके लिए स्पेशल आंटी ने बनाया है। ये पनीर, इसको क्या बोलते हैं? इरोम्बा। ये भी पनीर है। ये दाल स्पेशल है, वो मछली है। ये मणिपुरी राइस है। ये आंटी আজি খুব সুন্দৰকৈ বনাইছে। লগত অৰ্চনাও হেল্প কৰিছে। অৰ্চনাই অসমীয়া ক'ব পাৰে। অৰ্চনা আজি কি বনাইছা তুমি? আজি পনীৰ, এই দালি আৰু মাছলি মাছ বনাইছা। মাছ বনাইছা। আচ্ছা, তুমি খুব সুন্দৰ কুকিং কৰিব পাৰা। ঘৰতো কৰা নে? অলপ অলপ কৰিছা, ঠিক আছে। या सूरज और माँ हमार मम्मी। कैसे हैं आप? मैं ठीक हूँ। ये क्या है? ये पुदीना है ना? ये पुदीना है। हाँ। और एक और पता है मुक्थ्रुबी, मणिपुर में मुक्थ्रुबी बोलता है। अच्छा अच्छा। মই এতিয়া আমাৰ আন্টি আৰু অৰ্চনাক অসমৰ পৰা এখন ফুলাম গামোচা দিব বিচাৰিছো। আন্টি অলপ থিয় হৈ দিয়ক। খানা হৈ যায়। अच्छे से नहीं आ रहा है। फुलाम गामोचा और ये अर्चना के लिए भी है। এতিয়া আমি ভাত খাম। স্পেশাল মণিপুৰী ডিশ। তোমার নাম কি? মোৰ নাম বৰ্ণিল। তোমাৰ নাম কি? মোর নাম বৈতন। তুমি ভাত খালানে? नहीं। মণিপুৰৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লৈ দুপৰীয়া ইম্ফল চহৰলৈ ওলাই আহিছোঁ। আজি ইমা মাৰ্কেট চাম। এয়া হৈছে ইম্ফল চহৰ। ইম্ফল চহৰখন বৰ ধুনীয়া আৰু চাফ চিকুণ। সুৰছতৰ ঘৰৰ পৰা ইম্ফল চহৰলৈ প্ৰায় 10 কিলোমিটাৰমান হ'ব। এই যে কাষৰ চৌহদটো দেখিছে, সেইটো হৈছে কাংলা পৰ্টৰ চৌহদ। কাংলা পৰ্টটোৰ বিষয়ে মই মণিপুৰৰ প্ৰথম ভিডিঅ'টোত কৈছিলোঁ আৰু আজি কাংলা পৰ্টৰ বিষয়ে মই আপোনালোকক নকওঁ। আৰু আপোনালোকৰ যদি কাংলা পৰ্টৰ বিষয়ে জানিবলৈ মন যায়, মোৰ চেনেলটোত গৈ মণিপুৰৰ প্ৰথম ভিডিঅ'টো আপোনালোকে খুলি চালেই তাত কাংলা পৰ্টৰ বিষয়ে দেখিবলৈ পাব। এয়া আমি কাংলা পৰ্টত আহি পালোহি। ট্ৰেফিকৰ কাৰণে অলপ সময় ৰ'ব লগা হৈছে আৰু নিশ্চয় আপোনালোকে কাংলা পৰ্টৰ ভিডিঅ'টো মই চাব বুলি আশা কৰিলোঁ। আৰু মই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম দিয়ক। এয়া আমি আহি পাই গ'লোহি ইমা মাৰ্কেটৰ একেবাৰে সন্মুখত। এতিয়া আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰি ল'ম। গাড়ী মানে বাইকখন আৰু। সুৰজ আৰু মই বাইকতে গুচি আহিলোঁ আৰু এতিয়া আমি ইয়াত পাৰ্কিং জেগা পাওঁ নে নাপাওঁ, এই পাই গ'লোঁ। এইখিনিতে বাইকখন থৈ লওঁ, তাৰপিছত আপোনালোকক আমি ইমা মাৰ্কেটৰ ভিতৰলৈ লৈ যাম। আপোনালোকে কিন্তু স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব, তেতিয়াহে ইমা মাৰ্কেটখন সুন্দৰকৈ দেখিবলৈ পাব। এয়া চাওক, অভাৰব্ৰিজৰ দুই পাৰে ইমা মাৰ্কেটখন আছে। আমি প্ৰথমে ইটো পাৰলৈ যাম। তাতে গৈ ইমা মাৰ্কেটৰ কাৰবাৰটো কেনেকুৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আমি গৈ আছোঁ আৰু এইফালে অভাৰব্ৰিজৰ তলেদি আমি পাৰ হৈ এয়া গৈ আছোঁ। প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছেই সকলোবোৰ দোকানীয়ে মহিলা, অৰ্থাৎ ইমা শব্দটোৰ অৰ্থ হ'ল মাতৃ। মেইটেই ভাষাত মাতৃ বজাৰ একচুৱেলি। ইমা মাৰ্কেট এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বজাৰ, যিখন মহিলাই চলায় বা পৰিচালনা কৰে। আপোনালোকে দেখি আচৰিত হ'ব, কোনো পুৰুষ আপুনি দোকানী ইয়াত দেখিবলৈ নাপায়। প্ৰতিগৰাকী দোকানী মহিলা। আহক আমি এতিয়া ইমা মাৰ্কেটৰ ভিতৰলৈ যাওঁ। ইমা মাৰ্কেট মণিপুৰী ভাষাত ইমা কৈথেল বা নুপি কৈথেল। ইমা মাৰ্কেট হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী ইম্ফলত থকা একমাত্ৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত বজাৰ। ই মণিপুৰ ৰাজ্যৰ এক বাণিজ্যিক কেন্দ্ৰ আৰু এক জনপ্ৰিয় পৰ্যটন আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
ইমা মাৰ্কেট ইম্ফল চহৰৰ কাংলা দুৰ্গৰ পশ্চিমে আৰু থংগল বজাৰ এলেকাৰ বীৰ টিকেন্দ্ৰজিৎ পথত অৱস্থিত। এই কমপ্লেক্সত 3টা ডাঙৰ অট্টালিকা আৰু ইয়াৰ স্থাপত্যত পেগোডা আৰু কালুনাত দেখিবলৈ পোৱা যায়। বজাৰখন পথৰ দুইফালে 2টা ভাগত বিভক্ত। মূল পথটোৰ উত্তৰে 2টা আৰু দক্ষিণে এটা অট্টালিকা আছে। ভৱনবোৰ বস্ত্ৰ আৱাস শাখা আৰু ঘৰুৱা সামগ্ৰী শাখাত পৃথক কৰা হৈছে। এই বজাৰখন 1600 শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত প্ৰায় 5000ৰ পৰা 6000 গৰাকী মহিলা বিক্ৰেতা আছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰে। ইয়াৰ ভিতৰত পাচলি, ফল-মূল, বস্ত্ৰ, পুতলা, মাছ, মছলা, বাচন বৰ্তন আদি বিভিন্ন ধৰণৰ সামগ্ৰী বজাৰত উপলব্ধ। ই এছিয়াৰ ভিতৰত মহিলাৰ দ্বাৰা পৰিচালিত এখন বৃহৎ বজাৰ, যিখন বজাৰ আপুনি হয়তো চকুৰে নেদেখাকৈ বিশ্বাস কৰিবলৈ টান পাব। ইমা মাৰ্কেটৰ সৃষ্টিৰ আঁৰত আছে এক ইতিহাস। 1533 চনত লালুক কাবা নামৰ শ্ৰমিক প্ৰণালী জাপি দিয়াৰ পিছত 1600 শতিকাত বজাৰখন প্ৰতিষ্ঠা হৈছিল। লালুক কাবা হৈছে মণিপুৰৰ এক বলপূৰ্বক শ্ৰমিক ব্যৱস্থা, যাৰ বাবে মেইটেই সম্প্ৰদায়ৰ পুৰুষ সদস্যসকলে দূৰ দেশত কাম কৰা বা সেনাত সেৱা আগবঢ়োৱাটো আছিল এক বাধ্যতামূলক ব্যৱস্থা। এই প্ৰণালীৰ ফলস্বৰূপে মহিলাসকলে তেওঁলোকৰ পথাৰত খেতি কৰি বা বস্ত্ৰ উৎপাদন কৰি তাৰ পাছত সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰি তেওঁলোকে পৰিয়ালক সহায় কৰিব লগা হৈছিল। এই বজাৰসমূহৰ ফলত সংঘটিত হৈছিল ইমা কৈথেল। ভাৰতৰ স্বাধীনতাৰ পাছত বজাৰখনে বাণিজ্যিক কেন্দ্ৰ আৰু সামাজিক ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰ হিচাপে পুনৰ গুৰুত্ব লাভ কৰে। 2010 চনত বজাৰখন ইম্ফল পৌৰ নিগমৰ দ্বাৰা নিৰ্মাণ কৰা খাৱাইৰামবান্দ বজাৰ কমপ্লেক্সলৈ স্থানান্তৰিত কৰা হয়। 2016 চনৰ ইম্ফল ভূমিকম্পত কমপ্লেক্সটোৰ ক্ষতিগ্ৰস্ত হৈছিল। এই ভূমিকম্পৰ ফলত প্ৰায় 800 বিক্ৰেতাৰ জীৱন প্ৰভাৱিত কৰিছিল। বন্ধুসকল, আপোনালোকে বাৰু বিশ্ববিখ্যাত এই মণিপুৰৰ ইমা মাৰ্কেটৰ বিষয়ে আগতে শুনিছেনে? যদি শুনিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাকত লাইক আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। মণিপুৰৰ পৰম্পৰাগত আ-অলংকাৰৰ দোকানত ভুমুকি মৰাৰ পাছত এতিয়া আমি এইখিনিত পালোহি বাঁহ আৰু বেতেৰে নিৰ্মিত অৰ্থাৎ হস্তনিৰ্মিত কিছুমান সা-সামগ্ৰীৰ দোকানত। ইয়াতে বৰ ধুনীয়াকৈ তেওঁলোকে বাঁহেৰে বেতেৰে সা-সামগ্ৰীবিলাক নিৰ্মাণ কৰি উলিয়াইছে। এই সামগ্ৰীটো বোলে তেওঁলোকে চাউল ধুই পানী নিগৰিবৰ কাৰণে ব্যৱহাৰ কৰে। আৰু আমাৰ ইয়াতে কিন্তু এনেকুৱা আমি খৰাহি ব্যৱহাৰ কৰোঁ পানী সাধাৰণতে টুকিবৰ কাৰণে। আৰু এইবিলাক হৈছে চেচু পাতেৰে নিৰ্মিত বেগ আৰু কি ধুনীয়াকৈ বনাইছে চাওকচোন। আৰু লগতে কিছুমান ডেক'ৰেশ্যন কৰি দিছে তেওঁলোকে। আৰু কিন্তু দামটো ইমান কম নহয়, দামো যথেষ্ট ইয়াৰ, যিহেতু হেণ্ডমেড একেবাৰে বস্তুবিলাক। আৰু এয়া ৰাধা কৃষ্ণা, তেওঁলোকৰ পুতলা বিক্ৰী কৰিছে। ৰাধা কৃষ্ণৰ পুতলা ঠিক নহয় আৰু মূৰ্তি বুলি ক'ব লাগিব। আৰু খুব ধুনীয়া নহয়নে? এয়া হৈছে ইমা মাৰ্কেটৰ উপাস্য দেৱতাৰ স্থান, য'ত তেওঁলোকে বজাৰ আৰম্ভ কৰাৰ সময়ত ইয়াতে পূজা অৰ্চনা কৰি আৰম্ভ কৰে। কিমান সুন্দৰকৈ ৰাখিছে নহয়নে? আৰু এইখিনিৰ পৰা আৰম্ভ হৈছে বিভিন্ন থলুৱা খাদ্য সামগ্ৰীৰ দোকান। আপোনালোকে দেখিবলৈ পাইছে, আপুনি পাতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খাদ্যবস্তু। আৰু ইয়াতে আপুনি খাওঁ বুলিলে ৰুটি বা ভাতো খাব পাৰে। আৰু ইয়াতে দেখিবলৈ এটা বস্তু বিশেষকৈ পাইছোঁ যে মুড়ি লাড়ু, আখৈ লাড়ু আদি বিভিন্ন ধৰণৰ খাদ্যবস্তু তেওঁলোকে ঘৰতে বনাই ইয়াতে বিক্ৰী কৰিছে। আৰু এইফালে চাওক, এইখন মুড়িৰ লাড়ুৰ দোকান। এইবিলাক বোলে শুকান পকৰি, যিবিলাক পেকেটিং কৰি ৰাখিছে আৰু বহুদিনলৈকে বোলে ভাল হৈ থাকে। আমি বহুদিনলৈকে ইয়াক ভালকৈ ৰাখি খাব পাৰোঁ। আৰু এইবিলাক হৈছে বাঁহগাজ অৰ্থাৎ গাজ টেঙা বুলি ক'লে মোৰ কিন্তু খুব ভাল লাগে। সেইকাৰণে মই এক পেকেট লওঁ বুলি ভাবিলোঁ আৰু দামটো সুধিলোঁ, ক'লে 130 টকা। যি কি নহওক, মণিপুৰৰ বাঁহগাজৰ টেঙা কেনেকুৱানো হয় খাবলৈ কাৰণে টেষ্ট কৰোঁ বুলি এক পেকেট লৈ আহিলোঁ।
আৰু ওপৰৰ পৰা মই আপোনালোকক ইমা মাৰ্কেটৰ সামগ্ৰিক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক ওপৰৰ পৰা বজাৰখন দেখিবলৈ কেনেকুৱা মানুহৰ ভিৰ যথেষ্ট থাকে দিনৰ ভাগত আৰু আপোনালোকে দেখিছেই বজাৰখন কিমান ডাঙৰ কিমান বিশাল এয়া চাওক বজাৰখন ওপৰৰ পৰা দেখিবলৈ কেনেকুৱা আমি ইমা মাৰ্কেটৰ ওপৰৰ পৰা তললৈ নামি আহিলোঁ এতিয়া গৈ আছোঁ কাপোৰৰ বিপণী ফালে ইয়াতে মণিপুৰৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত কাপোৰ পোৱা যায় আহক চাওঁ কিনো কাপোৰ পোৱা যায় ইয়াতে এয়া হৈছে ফানেক মণিপুৰী মহিলাসকলে কঁকালত মেখেলাৰ দৰে মেৰিয়াই পিন্ধা এবিধ বস্ত্ৰ ভাবিলোঁ মাৰ কাৰণে দুখনমান লৈ যাওঁ মায়ে মেখেলা বনাই পিন্ধিব পাৰিব তেওঁলোকে কেইবাটাও ধুনীয়া ধুনীয়া কালাৰ দেখাইছে আটাইকেইটা কালাৰ মোৰ ভালেই লাগিছে আপোনালোকৰ বাৰু কোনটো কালাৰ ভাল লাগিছে কওকচোন বহুত কিটা ফানেক চালো দাম ইমান বেছি নহয় 300 কৈছিল 280 কে দিব পাৰিম বুলি কৈছে তো আটাইকেইটা কালাৰ ভাল লাগিছে চাই আছো ये मणिपुरी ट्रेडिशनल का है ना ये ट्रेडिशनल है ये जब मणिपुर का एक फंक्शन जो लाइट होता है तब पहनता है ये समर में पहनता है हाँ ये समोसा है और ये सब ब्लाउज से लेडीज के लिए सी कई को दही दही चूही 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 जो हम लोग दही बोलते हैं दही 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 तो ये है दही ये जो शुगर केन का शुगर केन अच्छा केन से चीनी निकालते हैं हम लोग गुड़ गुड़ बोलते हैं गुड़ जो आप कहाँ से आया हम गुवाहाटी से है गुवाहाटी हाँ बहुत नजदीक है हाँ गुवाहाटी से भी नहीं गुवाहाटी मेरा कैपिटल है असम का मैं डिब्रूगढ़ से हूँ डिब्रूगढ़ हाँ अच्छा अपर असम से हूँ हाँ क्या काम घूमने के आया घूमने के लिए आया हम मेरा फ्रेंड है भाई है ये अच्छा मणिपुर का एक ही दोस्त है मेरा सुरेश हम भी दोस्त है माँ है हाँ इसलिए मैं इमा मार्केट आया हूँ ठीक है चलता हूँ মৰমীয়াল খুৰীগৰাকীৰ পৰা বিদায় লৈ আমি মাছৰ বজাৰৰ ফালে আহিলোঁ ये पता है हम लोग कुशिया बोलते हैं कुशिया। इसको गोरोई माछ ये गोरोई माँ यहाँ माँ मिलता है মুঠৰ ওপৰত বজাৰখন অলপ সময় ঘূৰিলোঁ আৰু বহুতো বিপণীত ভুমুকি মাৰিবলৈ থাকি গ'ল এয়া দেখিছে এখন মাটিৰ বাচন বৰ্তনৰ বজাৰ আৰু খুব ধুনীয়াকৈ কালাৰ কৰি থোৱা কিছুমান বাচন ইয়াতে আছে বাৰু যি কি নহওক ইমা মাৰ্কেটৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ ইমা মাৰ্কেটৰ এটা মধুৰ স্মৃতিলৈ পুনৰ আমি সুৰজহঁতৰ ঘৰলৈ ঘূৰি আহিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক পুনৰ অনুৰোধ জনালোঁ মোৰ যিহেতু চেনেলটো একেবাৰে গ্ৰ' হোৱা নাই আপোনালোকে অলপ ছাপোৰ্ট কৰি মোৰ চেনেলটো গ্ৰ' হোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম ধন্যবাদ